हेलो गाइस কি খবৰ বাকি আজি মই দেখাবলৈ গৈ আছো এটা শিৱ মন্দিৰ তো এটো নাম হল মাধৱ গোহাইৰ ঠাইখিনি নাম হল মাধৱ গোহাই শিৱ মন্দিৰটো তো ডিস্ট্ৰিক্ট udalguri পৰে তো আহি কিনে চাব পাৰে বাকি মই ডেসক্ৰিপচনত দি দিম লিংকটো বাকি চাই লওক ইয়াতে ধুনীয়া ধুনীয়া বজাৰবিলাক বহিছে বাকি মন্দিৰটো এই গছডালৰ জৰিয়তে আছে বাৰু এনে শুনামতে এইটো শিৱ মন্দিৰ হিঙিৰি মন্দিৰ এটা আছে যে হিঙিৰি মন্দিৰৰ লগত জড়িত আছে বুলি গম পাওঁ আৰু বাকি মন্দিৰটোৰ লোকটো চাওক না মন্দিৰটো মানে তলত সোমাই কিনে পূজা কৰিব লাগে মানে যিকিনো ফিলটো মজা হয় আৰু মানিব লগা মন্দিৰ হয় ইয়াতে শিৱৰাত্ৰি উৎসৱ হয়তো উৎসৱ মানে এইবিলাক নাচ গান চলি থাকে ৰাজবংশীৰ বাকি চাই লওক ইয়াতে বহুত মানুহ দৰ্শন কৰিব আহে মেলাত পাতে ইয়াত শিৱৰাত্ৰিত মই শিৱৰাত্ৰিত গৈছিলোঁ পৰহি গৈছিলোঁ তো ভিডিঅ'টো আজি দিলোঁ বেয়া নাপাব আৰু বাকি চাই লওক বজাৰবিলাক চাওক না আৰু মেলা বহিছিলে বাকি মই দেখাব নোৱাৰিলোঁ ভিডিঅ' নকৰিলোঁ মানে বাকি ইমান বাকি চাই লওক ইয়াতে ছোৱালীবিলাকৰ কাৰণে আছে এইবিলাক চাওক না 100 টকীয়া বেগ বাকি গৰম গৰম জিলাপি নিমকি জিলাপি সব পাই যাব ইয়াতে বাকি আহি চাব পাৰে এইবিলাক চাওক ধুনীয়া ধুনীয়া সৰু ছোৱালীৰ কাৰণে বনাই থৈ দিছে বাকি যিকি নহওক নৰ্মেল হ'লেও মানে ভাল লাগে আৰু মেলা এটা বহিলে শিৱৰাত্ৰি টাইমত